নমস্কাৰ সাংবাদিক বন্ধুসকল আজি বিশেষকৈ ইতিমধ্যে আপোনালোকে জ্ঞাত যে আমাৰ এখন প্ৰেছ মিটত আপোনালোকক আমন্ত্ৰণ কৰি অনাৰ উদ্দেশ্য মুখ্যতঃ আমি আমাৰ যিকেইটা জনগোষ্ঠী আমাৰ বিটিআৰত বসবাস কৰি আছে তেওঁলোকক আমি ধন্যবাদ জনাব বিচাৰিছোঁ যে যোৱা 4টা বছৰত আমাৰ যিখন চৰকাৰ আজি মাননীয় প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যিখন চৰকাৰ ইয়াত গঠিত হ'ল সেই চৰকাৰ গোটেইখিনি কাম কাজ নিয়াৰিকৈ কৰি লৈ যোৱাৰ ক্ষেত্ৰত প্ৰত্যেকটো জনগোষ্ঠীয়ে তেওঁলোকৰ সহায় সহযোগিতা আৰু পূৰ্ণভাৱে ইয়াত তেওঁলোকে যোগদান কৰিছে যোগদান কৰাৰ ফলত যোৱা 17 বছৰত যিটো পৰিৱেশ পৰিস্থিতি ইয়াত বিৰাজমান আছিলে সেই পৰিৱেশ পৰিস্থিতি আজি সম্পূৰ্ণ সলনি হোৱাৰ দিশত এটা সম্পূৰ্ণ ইয়াত যেনেকি শান্তি প্ৰতিষ্ঠাৰ কথা বাৰে বাৰে অনুকৰাই থকা হৈছে সেই শান্তি প্ৰতিষ্ঠা ইয়াত হৈছে যাৰ ফলস্বৰূপে যোৱা কিছু বছৰৰ পৰা ইয়াত শিক্ষাৰ যি মানদণ্ড আছিল সেই শিক্ষাৰ মানদণ্ড একেবাৰে নিম্নতম আছিল আপোনালোকে জানে কিন্তু প্ৰমোদ বড়ো ডাঙৰীয়া চৰকাৰ ইয়াত হোৱাৰ দিনৰে পৰা আজিলৈকে আপোনালোকে মন কৰিব যে দুবাৰে আমি চিৰাং জিলাকে ধৰি চিৰাং জিলা ইনফেক্ট এতিয়া একেবাৰে তলত থকা মেট্ৰিকৰ ৰিজাল্টৰ ক্ষেত্ৰত একেবাৰে তলত থকাৰ পিছত এতিয়া যোৱা 2টা বছৰে আমি শীৰ্ষত উপস্থিত হৈছোঁ শীৰ্ষত আমি ৰিজাল্ট কৰিব ভাল ৰিজাল্ট কৰিব সক্ষম হৈছোঁ ঠিক তেনেদৰে আনবিলাক শিক্ষাৰ ক্ষেত্ৰতো বিশেষ ধৰণে আগবঢ়াই লৈ যোৱাৰ কাৰণে UN Super 50 মিছনৰ যোগেদি APSC UPSC বা ইঞ্জিনিয়াৰিং ক্ষেত্ৰত মেডিকেলৰ শিক্ষাৰ ক্ষেত্ৰত আমাৰ প্ৰত্যেকটো জনগোষ্ঠীৰ ফালৰ পৰা সেইখিনি সুবিধা কৰি দিয়া হৈছে আৰু সেই হিচাপে আমি আগবাঢ়িব পাৰিছোঁ প্ৰশাসনিক সেৱাৰ ক্ষেত্ৰত SCS বা UPSCৰ ক্ষেত্ৰতো আমাৰ যিসমূহ জনগোষ্ঠী আছে সেই জনগোষ্ঠীসমূহৰ পৰা যথেষ্ট সংখ্যক ল'ৰা ছোৱালীয়ে আগবাঢ়ি গৈ দিল্লীত কোচিং লৈছে গুৱাহাটীত কোচিং লৈছে আৰু ইতিমধ্যে কৃতকাৰ্যতাও লাভ কৰিছে গতিকে আমি পুনৰবাৰ তেওঁলোক সমূহ জনগোষ্ঠীক ইয়াত বসবাস কৰা 23টা জনগোষ্ঠীক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ঠিক অকল ধন্যবাদ জ্ঞাপন কৰাই নহয় তেওঁলোকৰ আপোনালোকৰ যোগেদি তেওঁলোকক এইটো কথাও পুনৰবাৰ দোহাৰিছোঁ যে যোৱা 30 ডিচেম্বৰ তাৰিখে আগত আমাৰ চৰকাৰখনে যি ধৰণে প্ৰতিজ্ঞা কৰিছিল যে আমি প্ৰত্যেকটো জনগোষ্ঠীক সম পৰ্যায়ৰ সুবিধা সা সুবিধা সম অধিকাৰ প্ৰদান কৰিম সেই সম অধিকাৰ প্ৰদান কৰাৰ ক্ষেত্ৰত এক ভাৰতৰ ভিতৰতে ঐতিহাসিক পদক্ষেপ লোৱা হৈছিলে সেয়া হৈছে ভিজন ডকুমেণ্ট আৰু সেই ভিজন ডকুমেণ্টৰ জৰিয়তে অনাগত দিনবোৰত প্ৰত্যেকটো জাতি জনগোষ্ঠীকে ভাষা সংস্কৃতি অৰ্থনীতিৰ ক্ষেত্ৰত কিদৰে আমি আগুৱাই লৈ যাম সেই ক্ষেত্ৰত একোটা পদক্ষেপ বৃহৎ পদক্ষেপ লোৱা হৈছে আৰু সেই হিচাপে তেওঁলোকক আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত কাম কৰা হ'ব সো সেইটো ক্ষেত্ৰতো তেওঁলোকক আমি অনুৰোধ জনাওঁ যে প্ৰত্যেকটো জাতি জনগোষ্ঠীয়ে আগুৱাই আহক এইখিনি সুবিধা তেওঁলোকে গ্ৰহণ কৰক আৰু চৰকাৰখনক বা এই বিটিআৰ অঞ্চলক ভাৰতৰ ভিতৰতে এটা জাকত জিলিকা অঞ্চল হিচাপে পৰিগণিত কৰাত আমাক সহায় কৰক আমাৰ যে BTC ইলেকশ্যন হ'ব এইটো লৈ পেলাই আমি UPPL হিচাপে আমি ৰেডি আছোঁ আৰু আমাৰ প্ৰতিটো ব্লক কমিটি জিলা কমিটি প্ৰাইমাৰী কমিটি আমি মজবুত হিচাপে আমি কাম কৰি আছোঁ আৰু আমি দাঁতিকৈ ক'ব পাৰোঁ যে যিকোনো মাহতে নহওক কিয় আমাৰ ইলেকশ্যনটো UPPL হিচাপে আমি জিকাটো বা UPPL হিচাপে আমি মানে অনাগত দিনত যে চৰকাৰ গঠন কৰিম এইটো আমি দাঁতিকৈ ক'ব পাৰোঁ কিয়নো আমাৰ দলৰ যি ভিত্তি এইটো আমি মজবুত কৰি লৈছোঁ আপোনালোকে দেখিছে ছ'চিয়েল মিডিয়াৰ যোগেদি যে আজি UPPL দলত সকলো জাতি জনগোষ্ঠীৰ পৰা দিনক দিনে মানে নতুনকৈ তেনেকুৱা যোগদান হোৱা কাৰ্যসূচীবিলাক আপোনালোকে দেখিছে জাষ্ট লেটেষ্ট যোৱাকালি আমাৰ মনাই বাগান আমাৰ শ্ৰীৰামপুৰ সমষ্টিত more than 4,000 আমাৰ বিভিন্ন দল সংগঠনৰ পৰা আমাৰ UPPL দলত যোগদান কৰিছে তেনেকুৱা প্ৰতিটো ব্লক কমিটিত আমাৰ 2,000 3,000 4,000 তেনেকুৱা নতুনকৈ যোগদান হোৱাটো আমি বা আপোনালোকে ছ'চিয়েল মিডিয়াত হয়তো আপোনালোকে দেখিছে সো এই গোটেইবিলাক যদি আমি কাউণ্ট কৰোঁ আমি ক'ব পাৰোঁ যে আজিৰ দিনত মানে ৰাইজে UPPL দলক আঁকোৱালি লৈছে কিয়নো UPPL দল অকল এটা জাতিৰ কাৰণে নহয়
ইউনাইটেড পিপলছ পাৰ্টি লিবাৰেল সকলো জাতি জনগোষ্ঠীক ইয়াত আমি সামৰি লৈছোঁ ইয়াক আমাৰ লিডাৰশ্বিপক আপোনালোকে যদি লক্ষ্য কৰি চাই আপোনালোকে দেখিব যে আমাৰ UPPL দলত সকলো জাতি জনগোষ্ঠীৰ পৰা ইয়াতে মানে নেতৃত্ব দি আছে যাৰ কাৰণে আজি গোটেই বিটিআৰত মানে UPPL দলক ৰাইজে আকোৱালি লৈছে তো আমি ক'ব পাৰোঁ যে মানে 2025 চনৰ যি মানে BTC নিৰ্বাচন ইয়াত আমি UPPL হিচাপে আমি জয়ী হ'ম বা ৰাইজে আমাক আকোৱালি ল'ব नोंथांनि जिउआव जायखिजाया खामानियावनो हेंथा नुजाथिदों नामा गोब्राब नाजासेयावबो जिउआव जाफुंसारनायखौ मोननो हायाखै नामा जुदि नोंथाङा बेफोर बायदि जेंनाफोरजों मोगा-मोगि जानांदोंब्ला बे खेबनिफ्राय जिंगासिनांगौ गैलिया मुलुग दरबाराव तन्त्र मन्त्रनि थाखाय बयनिख्रुइबो मुंदांखासिन थावनियानो जादों मायां मायांखौ साधु बिद्यानि रायजो होननानैबो मिथिनाय जायो बे मायांनिफ्रायनो तान्त्रिकनि सोलोंथाय लानानै फैदों मुंदांखा रबि कबिराजा बिथांनिफ्राय नोंथाङा नोंथांनि जिउनि गासिबो रोखोमनि जेंना जेंसिफोरखौ सुस्रांनानै लानो हागोन बिसि फिसायनि गेजेराव जेंना गोसो थोनाया गारनानै थाङोब्ला लाबोफिननाय जुलिनि जेंना साख्रि मोननो हायै हा हु धोन सम्पथिनि जेंना बायदि बायदि जेंनानिफ्राय उदां जानो एबा सुस्रांनानै लानो थाखाय नोंथाङा दिनैनो दानो जगाजग खालामनो हागोन रबि कबिराजखौ रबि कबिराजखौ जगाजग खालामनो थाखाय मबाइल नाम्बार 7099193841 एबा 7086047381 आव कल खालामनो हागोन